So guys, এতিয়া পৰি ললো পুৰা গুড মৰ্নিং এতিয়া বৰষুণটো দিয়া নাছিলে কিন্তু জাষ্ট বৰষুণ দিয়া ষ্টাৰ্ট কৰিছে নাজানো কি হ'ব পাৰে So guys, welcome to another video. আৰু এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ হা এতিয়া এনেকুৱা এডোখৰ জেগালৈ গৈ আছোঁ যোনডোখৰ মানে মোৰ এটা সপোন আছিল আৰু এতিয়া গৈ আছোঁ আনিনি আৰু মোৰ লগত গৈ আছে অচুত তো আমি পুৰা সম্পূৰ্ণ ৰেডি হৈ আছোঁ এতিয়া সময় 7 হৈছে আৰু অচুত কেনেকুৱা এক্সাইটেড আছ পুৰা এক্সাইটেড ন মই এক্সাইটেড হৈ আছোঁ বস্তু পেক হৈ গৈছে সম্পূৰ্ণ ক্লিয়াৰ হৈ গৈছে এতিয়া জাষ্ট কিবা এটা খাওঁ আৰু ওলাই যাওঁ বলক ৰাস্তাত লগ পাম Hey guys, এতিয়া শান্তিপুৰ গেট পাৰ হৈ আহিল এতিয়া গৈ আছোঁ পাছ খালিয়ে কাটি থৈছিলোঁ তো সেইকাৰণে আজি পাছ কাটিবলৈ প্ৰয়োজন নহ'ল তো আজি এতিয়া ডাইৰেক্ট এণ্ট্ৰি কৰিছোঁ আৰু এণ্ট্ৰি কৰি কিনে ডাইৰেক্ট গৈ আছোঁ এতিয়া ৰয়িঙৰ অভিমুখে অলপ চিকমিকীয়া বৰষুণটো দিছে যদিও ৰেইনকোটটো নিপিন্ধোঁ এতিয়া অলপ আগত গৈ কিনে পিন্ধিম যেতিয়া অলপমান টানকৈ দিলে পিন্ধিম আৰু জাৰ্ণি আৰম্ভ কৰোঁ গৈ আছিলোঁ অলপ জোৰছে বৰষুণ দি দিলে তো সেইটো কাৰণে অলপ দেৰি ৰখিছোঁ তো ৰেইনকোটটো পিন্ধিলোঁ তাৰপিছত একচুৱেলি কি হয় মইতো মায়'দিয়ালৈকে এটা ব্লগ বনাই থৈছোঁ সেইকাৰণে ভাবিছোঁ মায়'দিয়ালৈকে বেছিকৈ নবনাওঁ 2-3টা শ্বৰ্ট পাব মায়'দিয়াৰ পাছৰ পৰা ভালকৈ ব্লগ বনাম মানে ভালকৈ ব্লগ কৰিম আৰু বৰষুণৰ কাৰণে চাওক কি ধুনীয়া লাগিছে তিৱাৰী গাঁও পাৰ হ'লোঁ প্ৰায় তিৱাৰী গাঁৱৰ পৰা প্ৰায় 2-3 কিলোমিটাৰ আহিলোঁ তাৰপিছত ফাৰ্ষ্ট মন্দিৰ পালোহি তো এতিয়া মায়'দিয়ালৈ 26 কিলোমিটাৰ আছে তো 26 কিলোমিটাৰ এইটো পাহাৰখন চাওক পাহাৰ কিমান ধুনীয়া লাগিছে ইয়াৰ পৰা ভালদৰে ধৰিব পৰা নাই তথাপিও মজা লাগিছে চ' গাইছ এতিয়া মায়'দিয়ালৈ প্ৰায় 10 কিলোমিটাৰ আছে আৰু 10 কিলোমিটাৰ আগত চাওক মই মানে দেখি পোৱা নাই ৰাস্তাটো ভালদৰে পূৰা ডাৱৰ মানে আমি কুঁৱলী বুলি ক'ব লাগিব আৰু ডাৱৰৰ মাজত মজা লাগিছে এক্সাইটেড আছো একদম পূৰা এক্সাইটেড হৈ আছোঁ বৰষুণ গোটেই জোতা তিতি খতম মানে অলপ সোমাই কিনে পূৰা বৰষুণ দিছে বল জানি কাৰণে বৰষুণ এতিয়া পালোহি মায়'দিয়া প্ৰায় পাওঁ অৱস্থা হৈছে ভগৱান ঘৰ পাইছে মন্দিৰ ভালকৈ যাব লাগে আৰু এইটো চাওক লেণ্ডশ্লাইড হৈ আছে তো মই খোজকাঢ়ি আহিলোঁ এই বাইকখন লৈ আহিলোঁ ওপৰৰ পৰা এটি দুটিকৈ শিলগুটি খহি আছে তো আমি বৰষুণটোতো এৰাই নাই বৰষুণটো এৰা নামি লোৱাই নাই মানে কি কৰিম আৰু এতিয়া খোৱাটো ব্ৰেকফাষ্টো কৰা নাই এতিয়া সময় প্ৰায় হৈ গৈছে 10টা 7 হ'ল তো 10টা 7ত এতিয়া আমি আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰোঁ বল চ' গাইছ মায়'দিয়া পালোহি বৰষুণটো এৰাই নাই তো তেনেকৈ গৈ আছোঁ এইফালে একো দেখি পোৱা নাই চব কুঁৱলীয়ে ঢাকি ধৰি দিছে
যিটো টাইমত এটা টাইমত ইয়াত বৰফ পৰে চ' গাইজ পাই গ'লোঁ পাই দিয়া ফাইনেলি এইটো চাওক এল্টিটিউড আছে আপোনাৰ 2655 মিটাৰ 8711 ফুট আছে এইটো চাই লওক এইটো মাৰি দিয়া একদম নক'ব আৰু পূৰা বৰষুণ কেনেকুৱা ঠাণ্ডা ঠাণ্ডা একদম মানে ঠাণ্ডা দিনত আহিছোঁ গতে লাগিছে এতিয়া ঠাণ্ডা পূৰা হাতকেইখন চাওক কঠুৱা পানী গৈছে গোটেই ইয়ালৈকে পানী সোমাই গ'ল এইখিনিতো পানী ভৰি পানী সেইকাৰণে বেছিকৈ ঠাণ্ডা লাগিছে বতৰটো অলপ ভাল হোৱাহেঁতেন ভাল লাগিলেহেঁতেন এক্সপিৰিয়েঞ্চ ইয়াৰ পৰা আগলৈকে যোৱা নাই মই কেতিয়াও আজি ফাৰ্ষ্ট আনিনি এতিয়া সময় হৈছে 10:30 আৰু এতিয়া আমি পুনৰ যাত্ৰা আৰম্ভ কৰিব লৈছোঁ এইখনে মাৰি দিয়া হয় আহিছিলোঁ আগত কেইদিনমান আগতেই মানে জানুৱাৰীত আহিছিলোঁ নেকি মেবি জানুৱাৰী ফেব্ৰুৱাৰী এনেকুৱা আহিছিলোঁ বৰফ টাইমত আহিছিলোঁ তো এতিয়া ব'লক জাৰ্ণি আৰম্ভ কৰোঁ সি কপি আছে পূৰা ব'লক বল উঠ যাওঁ আৰু মোজা অৱস্থা চাওক চ' গাইছ এতিয়া আমি 65 ধাবা এখন বুলি কয় বেলেগ ধাবাখনৰ নাম নাজানো তো আমি খাবলৈ লৈছোঁ এতিয়া প্ৰায় সময় হৈছে 10:45 হৈছে আৰু এতিয়া এইটো জুই শেষ লৈ আছোঁ পূৰা ঠাণ্ডা লাগি আছে তো এইটোৱে খাই লওঁ বেয়া ভোক লাগিছে ৰাতিপুৱা অকল বিস্কুট কেইখনমান অকলে খাই আহিছিলোঁ চ' গাইছ এতিয়া আমি 65ত আছোঁ মানে ৰয়িঙৰ পৰা 65 কিলোমিটাৰ হয় সেইটো কাৰণে এডোখৰ 65 বুলি কয় আৰু 65 এইখন ধাবা হয় বৰ ধুনীয়া খানা দিছে আৰু খানাটো খাই ল'লোঁ মজা লাগিলে গাইছ এতিয়া আমি ইয়াৰ পৰা যাবলৈ আহিছোঁ ব্ৰেকফাষ্ট হৈ গ'ল ৱাছৰুম যাব আছিলে ৱাছৰুম কৰি ল'লোঁ এবাৰ ডাৱৰখিনি ইমান ধুনীয়া লাগিছে চাই লওক হৈছে এতিয়া আমি যাব লৈ আছোঁ আৰু এতিয়া যাওঁ ন বেছি দেৰি কৰি নাথাকোঁ আৰু আগত আৰু লেণ্ডশ্লাইডিঙৰ অলপমান ভয়ো আছে তো সেইটো কাৰণে ব'লক আগত গৈ কিনে লগ পাম আৰু আমাৰ লগত এতিয়া সেই দাদাজন যাব লগ খুৱাইছে ব'লক হুমলি পামগৈ আৰু বেছি দূৰ নহয় হুমলি পামগৈ ইয়াৰ পৰা দেখি পাই হুমলিখন চ' গাইছ এতিয়া পৰি ল'লোঁ পুৰা মানে অৱস্থা বেয়া এতিয়া ক'ত যাওঁ ডিচাইড কি জানো ক'ত যাবি ব'ল